গীতৰ দৰে প্ৰথম শিৰোনামটোৱে কহুৱা কোমল ফুল গীতৰ দৰে তেখেতৰ লিখনি মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বাইদেউক আমাৰ শ্ৰদ্ধাৰ নমিতা ভট্টাচাৰ্য বাইদেউক এটি গীতৰ কলি যাৰ গীত শুনি শুনি সৰুৰে পৰা তবলা বজাইছোঁ যাৰ গীত শুনি শুনি সংগীতত নিজকে সংগীতৰ লগত নিজকে বিলীন কৰিছোঁ সেইগৰাকী কি বাইদেউৰ অকণমান সুৰৰ সুমধুৰ ধ্বনি আমি শুনিম আচলতে গীত গোৱাৰ প্ৰস্তুতিটো এতিয়া বৰ নাই দুপৰীয়া সময় গধূলি বা একেবাৰে ৰাতিপুৱাই ভাল লাগে গাবলৈ তথাপিও আপোনালোকে ইমান আশা কৰিছে ইমান সুন্দৰভাৱে গোটেইখিনি গোট খাইছে এনেকৈ ফেচবুকেদি গোট খোৱা আৰু এটা অনুষ্ঠানলৈ মই গৈছিলোঁ যোৱা জানুৱাৰী মাহত তেওঁলোকো বহুত দূৰৰ পৰা আহিছে এনেকৈ ফেচবুকৰে গোট কৰি তাতো খুব ভাল লাগিলে তেওঁলোক ইমান টেলেণ্টেড ইমান ধুনীয়া গায় কোনোবাই লিখে আজি যেনেকৈ লিখা দুগৰাকীক পালোঁ এতিয়া আৰু ইয়াত নিশ্চয় কোনোবা গায়িকাও আছে কোনোবা গায়ক আছে কোনোবাই হয়তো এক্টিঙো কৰে সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আপোনালোকৰ যিখিনি কৰ্ম সেই কৰ্মখিনি সদায় অটুট থাকক আৰু নামটো ইমান ধুনীয়া দিছে সুগন্ধি পখিলা এইটো হিৰুদাৰ এটা শ্ৰেষ্ঠ গান হীৰেণ ভট্টাচাৰ্যৰ আৰু সেই গানটোৰেই এই নামটো অনুষ্ঠানটোৰ নামাকৰণ কৰা হৈছে গতিকে এইটো সদায় জীয়াই থাকিব আশা কৰিছোঁ আজিৰ দিনটোত এইটোতো আমাৰ হিৰুদাৰে গান এইটো অনিন্দিতা পালে গাইছে গানটো বাৰু এতিয়া আপোনালোকে মোৰ পৰা গান এটি শুনিব খুজিছে বিহু সমাগত গতিকে মই দুলাইন বিহুসুৰীয়া অকণমান গাই দিছোঁ বাৰু আলফুলীয়া কপৌফুল ও দেহি ক'ত পালাছি পিয়া ফুল আলফুলীয়া কপৌফুল ও দেহি ক'ত পালাছি পিয়া ফুল এই হাবি ভাঙি দেখিলো বিৰি বগাইছি গেলো হাবি ভাঙি দেখিলো বিৰি বগাইছি গেলো সোণ হাঁহিয়ে পাহি বনৰীয়া ফুল এই গানটো চবেই জানে নহয় জানো গাওক একেলগে ভাল লাগিব হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱাই হাতত কিয় ললা পিছলি জানো পৰে জানো নোহোৱাই পৰে যদি পিছলি দিবা দেই বুটলি পৰে যদি পিছলি দিবা দেই বুটলি আকৌ যদি পিছলি যায় তাত কৈ দিওঁ নেকি খোপাতে পিন্ধাই আলফুলীয়া কপৌফুল ও দেহি ক'ত পালাছি পিয়া ফুল সোণ হাঁহিয়ে পাহি বনৰীয়া ফুল ও দেহি ক'ত পালাছি পিয়া ফুল বহুত ধন্যবাদ তই জানো মোৰ বেটা মনৰ ফাঁচুতীয়া কথা কিদৰে ৰাখিছো ফাঁচি বঢ়িয়া ইমান ধুনীয়াকৈ গাইছে মই কি গাম পাহৰিয়ে গ'লোঁ আপোনালোকৰ শুনি পেলাই খুব ভাল লাগিলে লগতে ময়ো বৰ ভাল পালোঁ দেই
ইমান ভাল লাগিলে যে আপোনালোকে সহযোগ কৰিলে মোৰ লগত আৰু মোক ইমান ভাল পায়, সেইকাৰণে বৰ ভাল লাগিছে মোৰো। সকলোলৈকে নতুন আকৌ বিহুৰ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। সেইটো মণি মহন্ত বহি আছে, তেওঁকো বহুত শুভেচ্ছা জনাইছোঁ। আজি তেওঁ মাতি আনিছে ইয়ালৈ মোক, আহিলে গালোঁ ক'ৰ বিহু। নাহৰৰে কলি দেখিছানে নাই, তোমাৰ চকু জুৰি দেখোঁতে নেকুৱা হেনে নাই 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 দেখা নাই যা চি চি লাজ লাগি যায়, এ চি চি লাজ লাগি যায়। হ'ল ডাঙৰ আইজনী গাত নাইচোন তৰণি চাই চাই মৰম লাগি যায়, ৰং লগাই নিদিব মন উৰা মাৰিব হেৰুৱালে পাবলৈ নাই। সেইখন নৈ বাৰু কেনি কি যে কৰোঁ অকলে নাপাওঁ মই চিনি যা চি চি লাজ লাগি যায়। নাহৰৰে কলি দেখিছানে নাই, তোমাৰ চকু জুৰি দেখোঁতে নেকুৱা হেনে নাই 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 দেখা নাই চি 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 লাজ লাগি যায়। নাহৰৰে কলি দেখিছানে নাই, তোমাৰ চকু জুৰি দেখো কেনেকুৱা এনে নাই 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 দেখা নাই। চি চি লাজ লাগি যায়, চি চি লাজ লাগি যায়, চি চি লাজ লাগি যায়। তবলা সাংঘাতিক দেই, বঢ়িয়া বজাইছে তবলা, ভাল লাগিছে সেইকাৰণে। আজি ময়ো ইমান সুখী, বাইদেউক যে মোৰ নিজ হাতেৰে লিখা এখন কিতাপ দিবলৈ পালোঁ। যেতিয়া মানে পাইছোঁ, বাইদেউ যেতিয়া আহিব বুলি গম পাইছোঁ, মই কিতাপ লৈ আহিছোঁ। প্ৰশান্তক আহিয়ে কৈ আছোঁ মই যে বাইদেউ আহিব, মই কিতাপ এখন হেৰি কৰিম বুলি। ধন্যবাদ। আচলতে ইমান আজি দিনটোত ধৈৰ্য ধৰি আছে, আপোনালোক নিজৰ গীত মাত কবিতা নৃত্য প্ৰদৰ্শন কৰিছে, সেইটোৱে আমাক আপ্লুত কৰিছে। এনেদৰে আপোনালোকৰ মাজত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে ময়ো ধন্যবাদ জনাইছোঁ প্ৰশান্ত শৰ্মা আৰু আপোনাক সৰু কৰ্মকৰ্তা প্ৰমুখ্যে আপোনালোক সকলোলৈকে। আৰু বিশেষভাৱে আজি এই সময়খিনিত আপোনালোকৰ মাজত উপস্থিত হৈ অলপ সময় তেখেতৰ বহুমূলীয়া চিডুলৰ মাজত সময় অকণ অতিবাহিত কৰিবলৈ চিন্তা কৰাৰ বাবে আৰু আপোনালোক সকলোলৈকে তেখেতৰ সুকণ্ঠ সুবাস বিলাই দিয়াৰ বাবে মই আমাৰ অতি শ্ৰদ্ধা আৰু স্নেহৰ নমিতা বাইদেউকো মোৰ আন্তৰিক কৃতজ্ঞতা আৰু প্ৰণাম জনাইছোঁ। ধন্যবাদ।